অসমীয়া বিষয়ত 12 নম্বৰ পাঠটিৰ নামৰ বেবেৰিবাঙৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ইয়াত দিয়া আছে যে 5 নম্বৰৰ উত্তৰ দিয়া। ক নিধনি নামৰ ঘৰ ক'ত আছিল? মোৰ বহীত দিয়া আছে, মই আপোনালোকক কৰি দেখুৱাই আছোঁ। দিয়া আছে 5 নম্বৰ ক নিধনি নামৰ ঘৰ ক'ত আছিল? উত্তৰটো হ'ল নিধনি নামৰ ঘৰ খুনাপুৰত আছিল। খ নিধনি নামৰ অভাৱী আছিল নেকি? উত্তৰ নিধনি নামৰ অভাৱী নাছিল। গ মানুহজনে কাটি থকা গছজোপাৰ নাম কি? উত্তৰ মানুহজনে কাটি থকা গছজোপাৰ নাম আছিল অমৰা। ঘ হালোৱা মানুহজনৰ নাম কি আছিল? উত্তৰ হালোৱা মানুহজনৰ নাম মৰা আছিল। কোনে কাক কৈছিল কোৱা? ক এইজোপা কি গছে ককাই? উত্তৰ উক্ত কথাষাৰ নিধনি নামে গিৰিহঁতক কৈছিল। খ পাৰটো নিজৰা উক্ত কথাষাৰ মইনাহঁতে নিধনি নামক কৈছিল। গ মোৰ নাম মৰা উত্তৰ উক্ত কথাষাৰ হালোৱা মানুহজনে নিধনি নামক কৈছিল। ঘ বোলো কোৱা কি তুমি দেখোন জীয়া মৰা হলা কেনেকৈ? উত্তৰ উক্ত কথাষাৰ নিধনি নামে হালোৱা মানুহজনক কৈছিল। গ জকাই বাইছোহে বাইছো খলিহা পুতি এটাও পোৱা নাই দেউতা। উত্তৰ উক্ত কথাষাৰ জকাই বাই থকা ছোৱালীজনীয়ে নিধনি নামক কৈছিল। আমি এতিয়া কৰিম 9 নম্বৰ ক অংকৰ লগত খ অংক মিলোৱা। গোহালিত গৰু, পুখুৰীত মাছ, ভঁৰালত ধান, বাৰীত তামোল পাণ, শাকনিত শাক, চালত কোমোৰা, ফুলনিত ফুল। এফালে আছে 4 নম্বৰ শব্দ অৰ্থ আঁচ টানি মিলোৱা। নুতুতে নকমে ৰৈ ৰৈয়া নন্দন বদন ধনে জনে পৰিপূৰ্ণ। ডাল দৰিদ্ৰ অতি দুখীয়া বেজ বেজাই ডাকি যোৱাকৈ বীজ ভোজনী অনুভৱ কৰা। খুৰখুৰকৈ জপা ঢাকনি থকা বেতেৰে তৈয়াৰ কৰা কাপোৰ কানি ৰাখিব পৰা এবিধ যতন। মৰা চেৰেলা শুকাই খিনাই মৰা নিচিনা হোৱা। জকাই জাকৈ বাঁহীৰে সজা তিনিকুণীয়া মাছ মৰা সঁজুলি। পেটাৰী কোনো শব্দ বা ওজৰ আপত্তি নকৰাকৈ।